Halo guys, welcome to my YouTube channel. আজি আমাৰ 3 নম্বৰ দিন। আজি আমাৰ কালি Aida bau Soka gol putih, manu gol nami. Ki soka pura nai niki? Kita namin লাগিব naman আমি পালোহি পদুমণি থান। এই পদুমণি থান পালোহি আমি, পদুমণি আই থান। সকলোৱে পূজাৰ সামগ্ৰী কিনাত ব্যস্ত। ঘিউ চাকি কেইটকা? সৰুটো নাই নেকি? সৰুটো দিয়কচোন। সৰু ঘিউ চাকি 3টা দিয়ক। মোকো দিব 3টা 5 টকা ন? এইটো কি হ'ল চাগে? ঘি নে কি এইবিলাক? ঘিয়ে হয়। ঘিৰ ওপৰত তেল দিয়ে নে? তেলটো আমি তেল দিয়ে বনাওঁ। মই ল'লোঁ কল, ঘিউ চাকি, প্ৰসাদ ল'লোঁ। এতিয়া যাওঁ। মানে দুৰ্গাকে পূজা কৰা হয় পদুমণি আই থান। মনৰ আশা পূৰ হয় বুলি কয় ইয়াতে আহিলে। আৰু যিখিনি হয় সকলোবোৰ দিছে। মনৰ আশা পূৰ্ণ কৰিবলৈ নহয়, ভক্তিভাৱেৰে আহিছোঁ। যি দিয়ে তেওঁ তাতে সন্তুষ্ট। পৰিয়ালক দেখাবও আহিলোঁ। মাই পদুমণি আই হেৰিয়কে সেৱা কৰা হয় ন? পদুমণি আই থানৰ প্ৰসাদ হয়।
পাৰ্ক আছে, তাতে আমি সকলোৱে পাৰোঁ সোমাই লৈ যাওঁ সকলোকে। বলক বলক বলক। প্ৰথমতে আমাৰ ফ্ৰুট চালাড দিছে। ফ্ৰুট চালাড নহয়, দৈ আৰু আপেল। ফ্ৰুট চালাডে হয় ন? দিছে। আজি ভেজ থালি অৰ্ডাৰ দিছোঁ, কিয়নো আজি আৰু মন্দিৰ দুটা চাব আহিছে। খাই লওঁ আৰু মানে বেছি গৰমত বেছি লঘোণ নাথাকিলেও গা চা বেয়া লাগিব পাৰে, খাই লোৱাই ভাল। পূৰা ভোকত খাবলৈ ৰখিলে টাইম নাই, চবেই খোৱাত ব্যস্ত। ভেজ আইটেম সকলো আমাৰ খাই বৈ শেষ। খাই কেনেকুৱা লাগিলে? মজা। ঘূৰি কেনে লাগিলে? গৰম বঢ়িয়া, কিন্তু গৰম কেনে লাগিলে? টেষ্টি। হা? খানা টেষ্টি হৈছে। খানা টেষ্টি। গৰম মজা। তোমাকতো লৈ আহিবা, তোমাৰ লওঁ। গৰমে ফুৰিতো ভালে লাগিব, ফুৰি এইবিলাক আৰু সৰুৰে পৰা দেখি থকা ভালে লাগিব। তোমাক দেখাবলৈহে আনিছো মই। হ'লেও ভাল লাগিলে, বহুত বছৰ মূৰত চেঞ্জ হয় ন, বহুত জেগাত আহিলে ক'ৰবাত বেয়া লাগিব পাৰে নেকি? ভালে লাগে আৰু চবৰে পৰিয়ালৰ লগত আহিছো, এইটো ভালে ভালে লাগিছে। কেনে লাগে হা অনুভৱ আপোনাৰ? অনুভৱটো মোৰ বহুত গৰম। এনেকুৱা অনুভৱ মানে গাড়ী চাকা পাম বুটিলে, গাড়ী চাকা বুটিলে বহুত দেৰি লাগিলে। কি জানে তাৰ এটা হেৰিয়াত আছে ভিডিঅ' মোৰ ভিডিঅ' চাবাৰ মন গৈছে জানা তাকে গেলি। আমি এতিয়া পাই গ'লোহি গণেশ মন্দিৰ। খুব ধুনীয়া মন্দিৰ হয়। ভারতের এত গেলে বন্ধ বন্ধ আছে। এখন নাৱৰ ওপৰত আছে, বনোৱা নাৱৰ ওপৰত আছে গণেশ মন্দিৰ।
এইবাৰ আমি পালোহি দুৰ্গা মন্দিৰ। খুব ধুনীয়া লোকেশ্যন। এবাৰ খাওঁতে ফটোত এখন আছে ন? ইমান ধুনীয়া লোকেশ্যন হয়। কেতিয়াবা লখিমপুৰ আহিলে নিশ্চয় সোমাব ইয়াতে। দুৰ্গা মন্দিৰ একদম হাইৱে কাষতে হয়। মেইন টাউন নোপোৱা আগতে পাই যায়। ইয়াৰ পাছতে গণেশ মন্দিৰ। আমি সিফালৰ পৰা প্ৰথমতে পদুমণি আই থান চাই আহিলোঁ, তাৰপাছত আপোনাৰ আহিলোঁ গণেশ মন্দিৰ, এবাৰ আহিলোঁ আমি দুৰ্গা মা মন্দিৰ। খুব ধুনীয়া হয়। মাকো আপোনালোকক এবাৰ দৰ্শন কৰাই দিওঁ।